Hey guys, নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ? ভালে আছে? I hope all are good. This is Rima. Welcome to my channel. Actually, আজি 14 জানুৱাৰী হয়। তো আজি আমাৰ ভোগালী বিহু হয়। ভোগালী বিহু মই অসমবাসী সমূহ ৰাইজলৈ মই ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি প্ৰবাসী অসমীয়াসকলে ডুবাইত কেনেকৈ ভোগালী বিহু আমি উদযাপন কৰিছোঁ মই আপোনালোকক দেখাই আছোঁ। আমি মানে গোটেই প্ৰবাসী অসমীয়াখিনি মুচি পাৰ্কত জইন হৈছোঁ। এতিয়া তাৰমানে খেল ধেমালি চলি আছে, টেকেলি ভঙা, লেমন এণ্ড স্পুন এইবিলাক মানে খেল হৈ আছে। আমি সকলোৱে মিলি মেলি এসাঁজ খাবলৈ লৈছোঁ আজি। তো মই আপোনালোকক দেখাই আছোঁ। আমাৰ সকলো ফালৰ পৰা আপোনালোকৰ অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছাৰ লগতে মাঘ বিহুৰ ওলগ জনালোঁ। শুভেচ্ছা থাকিল চবলৈকে। মই আপোনালোকক এটা ক্লিপ দেখাইছোঁ যিটো মই ৰেকৰ্ড কৰা নহয়, বৃষ্টিয়ে আমাৰ কাক গাঁওবুঢ়া নাম চাহ দিবলৈ আহিছে। মই বোলে গাঁওবুঢ়া মেইন মানুহ বোলে, হয় নেকি? অঁ ঠিকে আছে, চাহ আহি গ'ল তেতিয়াহ'লে চাহ একাপ ল'লোৱে আৰু কথাই নাই। আমি সকলোৱে জানো গাঁৱৰ মুৰব্বীজনক আমি গাঁওবুঢ়া বুলি কওঁ। এয়া আমাৰ সুমন দা, যাক গাঁওবুঢ়া নাম দিছে বৃষ্টিয়ে। বিহু শুভেচ্ছা থাকিল। উলিয়াই দিয়া মুচি পাৰ্কত মানে ৰাতিপুৱাই কংকন আৰু সুমন দা আহি মানে খানা পিনা চব বজাৰ সমাৰ চব কৰিছে। লাষ্ট টাইমতো কৰিছিলে, এইবাৰো মানে মই হোৱাটছএপৰ গ্ৰুপত দেখিছোঁ ৰাতিপুৱাৰ পৰাই লাগি আছে। তো মই আপোনালোকক দেখাই আছোঁ আমি কেনেকৈ এনজয় কৰিছোঁ মাঘ বিহুটো আমি মানে মুচি পাৰ্কত। আপোনালোকে চাব পাৰে মুচৰিপ পাৰ্কখন যথেষ্ট ডাঙৰ হয়। ইয়াত খেল ধেমালি চলি আছে আৰু এই দূৰত দেখিছে ন, ইয়াত খানা পিনা বনাই আছে, চাহ এভৰিথিং চলি আছে। ৱাটাৰ কেনটোৰ কাৰণেই মই হাৰি গ'লোঁ যেন লাগিছে, মোৰ গাত একো দুখ নাই। ৱাটাৰ কেনটো ৰং প্লেচত থকাৰ কাৰণে মই হাৰি গ'লোঁ চাওকচোন, মোৰ একোৱে ভুল নাই। আমাৰ সোণজনীও পাৰ্টিচিপেট কৰিছে। আমাৰ সোণটোও পাৰ্টিচিপেট কৰিছে। আজি মাঘৰ বিহুটো সিহঁতে মানে এনজয় কৰিছে, ভাল লাগিছে, বহুত ভাল লাগিছে আজি।
মাৰি দিম ফাষ্ট হৈ গ'লা She's with her friends. Can you come and take a prize? Angel paise. Rima. Aru Moitri. Hello. আপোনালোকে চাব পাৰে সব সৰু বাচ্চাকে গিফ্ট দিছে প্ৰাইজ দিছে কাৰণ সিহঁতি যাতে মাঘ বিহুটোৰ প্ৰতি আৰু অকণমান উৎসাহ বাঢ়ে তাহাঁতৰ সেইকাৰণে চবকে তাৰমানে উৎসাহিত কৰি তুলিছে আমি এই তিনিজন অসমৰ দাদাক লৈ প্ৰাউড কৰিব পাৰোঁ কাৰণ ডুবাইত দাদাহঁতৰ নিজৰ পাৰফিউমৰ দোকান আছে পারফিউম নতুনকে লঞ্চ কৰিছে নামটো হৈছে আহোম উড আমাৰ এই বিহু অসমীয়া কালচাৰ অহাৰ কাৰণে আমি এই আয়োজন কমিটিৰ পৰা সন্তুষ্ট হৈ আপোনাৰ পাৰফিউম আহোম উড ভেৰি হেপী এতিয়া প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন শেষ হৈ গ'ল আমি গোটেই প্ৰবাসী অসমীয়াখিনিয়ে ডুবাইত আমি কেনেকৈ মিলি মুষ্টি পাৰ্কত এসাঁজ আমি খাবলৈ লৈছোঁ আমাৰ যিটো পৰম্পৰা হয় আমি ইয়াত মানে মিলি মেলি আমি মানে খাইছোঁ মই আপোনালোকক দেখাই আছোঁ বিহুই লাগিছে ভালেই লাগিছে
দালি দালি অকণমান দি দিয়ক দালি নালাগে চিকেন লাগে তলত নালাগে আৰু পটেটো অকণমান দিব নেকি আপোনালোকে পিছফালে চাব পাৰে আমি ভোগালী বিহুৰ সকলোৱে মিলি মেলি এমুঠি লগে ভাগে খাইছোঁ এয়া আমাৰ ৰবিন থেংক ইউ হেপী বিহু হেপী বিহু আমাৰ এতিয়া খানা খাই শেষ হৈ গ'ল আমি এতিয়া বহি আছোঁ চব একেলগে এতিয়া বিহু ষ্টাৰ্ট হৈ গ'ল চাব পাৰে চবেই বহি আছে অক্ষয় পিনে যাওঁ আজি আমাৰ ভোগালী বিহুটো আমি মানে লগে ভাগে এসাঁজ খাই এতিয়া মানে আমি আজৰি হ'লোঁ ভাল লাগিলে বহুত ভাল লাগিলে আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰো ভাল লাগিব